টকা থাকিলে গোটেই দুনিয়াখনে কিনিব পাৰি আৰু টকা নাথাকিলে গোটেই পৃথিৱীখনে চিনিব পাৰি। মানুহে এতিয়া মিছা কথাটোকে বিশ্বাস কৰি লয়, কিয়নো সত্য কথাটোৰ প্ৰমাণ দিব লাগে। মানুহ বৰ অদ্ভুত। সৰুকালত পুতলাটোক মানুহ বুলি ভাবি খেলে আৰু ডাঙৰ হৈ মানুহক পুতলা ভাবি খেলে। কোনে কাৰ কিমানখিনি আপোন আৰু কোনে কাৰ কিমানখিনি পৰ, সেয়া মানুহৰ মুখৰ কথাত নহয়, একমাত্ৰ সেইটো জীৱনত বেয়া সময় আহিলে বুজি পোৱা যায়। কিছুমান মানুহ যিমান সোনকালে কাষৰলৈ আহে ঠিক সিমান সোনকালে আকৌ দূৰলৈ গুচি যায়। চকুৰ পানীৰে কোনোদিনো কাকো বান্ধি ৰাখিব নোৱাৰি। যোনে সত্য মনেৰে ভাল পায় সি কোনোদিনো চকুৰ পৰা পানী ওলাব নিদিয়ে। যোনবোৰ মানুহে গোচৰ দিব নাজানে আৰু চুপচাপ থাকে, ওলোটাকৈ সেইবোৰ মানুহে গৈ পেলাই আসামী হ'বলগীয়া হয়। এইটোৱে হৈছে পৃথিৱীৰ নিয়ম। তুমি হেৰাই গ'লে হয়তো তোমাক বিচাৰি আনিলো হয়, কিন্তু তুমিতো সলনি হৈ গৈছা। এই পৃথিৱীত কোনো কাৰো নহয়। কোনোবাই যদি তোমাক ভাল বুলি নকয় তেন্তে তাত তুমি দুখ কৰিবলগীয়া একো নাই, কাৰণ এক জনমত সকলোৰে ওচৰত ভাল হৈ দেখুৱাব নোৱাৰি। সময়ে যেতিয়া তোমাক নচুৱাব, তোমাৰ পৰিচিত মানুহবোৰে তেতিয়া ঢোল বজাব। নিজৰ দেহাটোক প্ৰয়োজনতকৈ বেছি সজাব নালাগে, কাৰণ সেইটোতো মাটিৰ লগত মিহলি হৈ যাব। যদি সজাব বিচাৰা তেন্তে চৰিত্ৰটোক সজোৱা। মৃত্যুৰ পিছতো তোমাক মানুহে মনত ৰাখিব। আমি চকুৰ পানী নেপেলোৱাকৈ সাধাৰণ পিঁয়াজ এটাকে কাটিব নোৱাৰোঁ, আৰু চকুৰ পানী নেপেলোৱাকৈ জীৱনত ছাকচেছ হ'ম সেইটোনো কেনেকৈ সম্ভৱ। কাৰোবাৰ লগত কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছাৰ। পৰিস্থিতি মানুহৰ যেতিয়া বিপৰীত দিশলৈ যায় তেতিয়া হাঁহিৰে মানি লোৱাৰ বাহিৰে অন্য আৰু কোনো উপায় নাথাকে। বন্ধু বান্ধৱ আপোনজন বুলি ক'বলৈ এতিয়া আৰু কোনো নাই। এতিয়া সকলোৱে নিজৰ স্বাৰ্থৰ বাবেহে সম্পৰ্ক তৈৰি কৰে। এবাৰ ভাবি চালেই বুজি পাবা, প্ৰত্যেকেই কিবা নহয় কিবা এটা স্বাৰ্থৰ বাবেহে সম্পৰ্কবোৰ তৈৰি কৰে, আৰু সেইবাবে এই সম্পৰ্কৰ বেছিদিন ম্যাদ নাথাকে। এটা কথা মনত ৰাখিবা, গাধৰ নাম সলনি কৰি যদি কোনোবাই ঘোঁৰা ৰাখি থয় তথাপিও কিন্তু গাধ যে গাধই ৰৈ যাব। গাধ কোনোদিনো ঘোঁৰা নহয়। সকলো মিছা কিন্তু বেয়া নহয়, কিয়নো পৃথিৱীৰ অধিকাংশ মানুহেই কিন্তু জীয়াই আছে কিছুমান মিছা সপোন আৰু কিছুমান মিছা আশা লৈ। যোনে সকলোকে লৈ পেলাই ভালে থাকিব বিচাৰে এই পৃথিৱীত সিয়ে চবতকৈ বেছি কষ্ট পায়। মানুহৰ ওঠৰ হাঁহিটো সকলোৰে বাবে হয়, কিন্তু মানুহৰ চকুৰ পৰা পানী ওলাই পৰে যিকোনো এজন বিশেষ মানুহৰ বাবে। যোনে তোমাক এৰি গুচি যাব বিচাৰে তাক কোনোদিনো নক'বা যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। তাক কেৱল ইমানখিনিয়ে কোৱা, যদি আন কাৰোবাৰ জীৱনত মোতকৈ বেছি সুখ পোৱা তেন্তে যোৱা, কিয়নো জীৱনটো তোমাৰ। পৃথিৱীৰ সকলো সান্তনাৰ বাণী কেৱল আনক দিয়াৰ বাবেহে, সেয়া নিজৰ বাবে নহয়। মানুহ প্ৰতিনিয়ত সলনি হৈ থাকে, হয়তো কোনোবাই ভাল পোৱাত আন কোনোবাই আকৌ অৱহেলাত। নিজৰ পৰিচয় যদি নিজে দিবলগীয়া হয় তেন্তে জানি ল'ব আপুনি সমাজত এতিয়াও পৰিস্থিত হ'ব পৰা নাই। আমি কাৰোবাৰ ভাল বেয়া যিয়ে নকৰোঁ, কিন্তু তাৰ প্ৰভাৱ আমাৰ নিজৰ ওপৰতেই পৰিব। তুমি সকলোৰে লগত যিমান ভাল ব্যৱহাৰেই নকৰা কিয়, কোনোবা নহয় কোনোবাই তোমাৰ বদনাম কৰিবই, কাৰণ এইটোৱে হৈছে এই পৃথিৱীৰ মানুহৰ নিয়ম। এবিধ মানুহ আছে সেই মাখিটোৰ দৰে, যোন মাখিটোৱে মানুহৰ ইমান ধুনীয়া চেহেৰাটো পেলাই থৈ গৈ কাটাঘাট বহে। আশা, সিটো তোমাক কোনো দিনেই এৰি নিদিয়ে, বৰঞ্চ তুমিহে তাক এৰি দিয়া। এই স্বাৰ্থপৰ পৃথিৱীখনত ভাল বেয়া বুলিবলৈ একো নাই। তুমি যাৰ মন ৰাখিব পাৰিবা তুমি তাৰ ওচৰতেই ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰা তুমি তাৰ ওচৰতেই বেয়া। আৰু এইটোৱে হ'ল সত্য বাস্তৱতা। সম্পৰ্ক যেতিয়া পুৰণা হয় তেতিয়া কল আৰু SMS কমকৈ আহে, কথা পতা সময়ো কমি যায়, ৰিপ্লাই হয় কিন্তু ধীৰ গতিত, অৱহেলাও বাঢ়ি যায় আৰু কমি যায় গুৰুত্ব। দেৰিকৈ আহক তাতে কোনো ক্ষতি নাই, কিন্তু মানুহজন যাতে সঠিক হয়। এজন মানুহৰ জীৱনত কোনোবা নহয় কোনোবা এজনটো আহিবই, হয়তো আপোনাক বেয়াৰ পৰা ভাললৈ আনিব, নহয়বা আপোনাৰ ধুনীয়া জীৱনটো ধ্বংস কৰি দিব। কাম সেইটোৱেই কৰিবা যোনটো কৰি পিছত আফচোচ কৰিবলগীয়া নহয়। এটা কথা ঠিক, মই এতিয়া সলনি হৈ গৈছোঁ। যোনে মোক মনত ৰাখে ময়ো তাকেই মনত ৰাখোঁ। মোৰ হাতত বেয়া হৈ যোৱা বস্তুবোৰৰ ভিতৰত এটা ডাঙৰ বস্তু হ'ল মই নিজেই।